এতিয়া ৰাতি সিদিনাখন যিদিনা জুমনি মৰিছে তই আকৌ এইবিলাক আকৌ মোৰ মনত কাকো নকওঁ, আপুনি আৰু মোক বিশ্বাস নকৰেনে সেইটো কথা? শুনি ল, কওক। জুমনি মৰা আগত তাই নগাঁৱত 3 পাক মান ঘূৰিছে। তাই গাড়ীত কোন আছিলে জানো, কোন আছিলে বা? তাৰপিছত OC এডিশ্যনেল SP মানে আপোনাৰ কুম্বাং তেহেঁতে SP লগত কি আলোচনা কৰে? তাৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপট কৰি ঘূৰিছে। ইফালে গৈছে সিফালে গৈছে। মানে জুলমনি মৰাৰ পিছত? নাই আগত ইয়াৰ আগৰ ঘটনা। ইফালে গৈছে সিফালে গৈছে, ড্ৰাইভাৰ মাতিছে। তাৰপিছত PSO নাই, তাত নিতুল বৰা বুলি ইউবি এটা লৈ পেলাই OC ওলাই গুচি গ'ল। নিতুল বৰা? কোন হয় সি? এই ইউবি চিপাহী। বেছিকে নক'ব, লাহে লাহে কওঁ। না মই ঘৰত অকলে আছো, কওক। মোৰ ৰুমতে আছো। ইয়াত লাউড স্পীকাৰ দি দিছো মই। তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট। তাৰপিছত OCয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে। ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে। ৰখা পাই আকৌ বৰঘাট পালে। বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে। অহাৰ পিছত ধৰ তেতিয়া কেইটা পাইছে জানো? টাইম বিলাক কৈ দিবি আৰু ধুনীয়াকে মিলে, তাইও সুখ এটা পাব লাগেতো। তেতিয়া ধৰ তাইক কোনোবাই মাৰি আছে। কোনে মাৰিছে? সেই বস্তুটো কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই। কিহেদি মাৰিছে? ৰডে মাৰিছে ন? পুলিচ নে কি বেলেগ মানুহ? এই বেলেগ কোনোবা কোনোবা এটা মানুহ হ'ব পাৰে। পুলিচ নহয় মানে? পুলিচ নহয়। কোন জেগাত মাৰিছিলে? আমাৰ নগাঁও টাউনৰ ভিতৰতে মাৰিছে। ৰডেদি? কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো? কেইটাত? এতিয়া নহয়, আমি যেতিয়া বিচাৰি ফুৰিছো 11:30 মাৰিছে ৰাতি। 11:30 ভিতৰত মাৰি পেলাই তাইক ৰজেদি কোনোবাই মাৰিছে মানে? পুলিচ নহয়, বেলেগে মাৰিছে? তেতিয়া মানে OC মই আৰু বিচাৰি ফুৰিছো আৰু তাই সি মানে কোনে ফোন কৰিছে? আমাৰ OCয়ে? কি কৈছে OC SP ফোন কৰি? কি কৈছে? কি কৈছে সি মানে সি নিজে একদম বলিয়া নিচিনা কৰিছেতো। তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে। ৰিজাৰ্ভ ক্ল'জ অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। আৰু তাৰ পিছত SPয়ে OC এই জুমনি আমাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে। মৰাৰ পিছত SPয়ে তালাচ কৰিছে? মৰাৰ পিছত কৰিছে? মৰাৰ পিছত সেইটো নিউজত তহঁতে মৰা আগত বুলি কৈ আছে, কিন্তু মৰাৰ পিছত কৰিছে। এতিয়া মাকে কৈছে যে এইবিলাক মই মুৰ্গী পোহা গাহৰি পোহা পইচা কেইটা আছে সেইটো কৈছে হা। কিন্তু তাৰ আগতেই ধৰ জুমনি মৰিলে। তাই মৰোতে প্ৰায় 11:30-12টাৰ ভিতৰত মৰিছে। মানে জুলমনি ৰাভা মৰাৰ পিছত SPয়ে গৈ পেলাই জুলমনি ৰাভাৰ ৰুমত গৈ পেলাই আপোনাৰ তালাচী চলাইছিলে? তাৰপিছতে আপোনাক গোটেইখিনি পইচা লৈ আহিছিলে। মাকে কৈছে এইটো মুৰ্গী বেচা কিবা পইচা বুলি কৈছে। তাৰপিছত এতিয়া ধৰ যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে। তাই জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল, কিন্তু তাৰ আগতে সিহঁতে কিবা ৰেপ চেপ কৰিছে দেই। 2টা মানুহ আছে। কোন বা এতিয়া? সেইকেইটা এতিয়া কোন মানে পুলিচৰ মানুহ নে বেলেগৰ মানুহ? এইটো পাব্লিক হ'ব না। কিন্তু মাকে যে আপোনাৰ কৈ আছে ৰাভা কথা যে কৈ আছে, শুন এইটো কোন আছে জানো? কোন? হৰভঙা থানা আহিছে যে আভা। সি আছিল নেকি সেই সময় মৰাৰ সময়ত? লগত আছে? তাইৰ লগত আছে মৰাৰ সময়ত।
তাই মাকেও কৈছেতো মাকেও কৈ আছে মাকেও কৈ আছে কিন্তু এই বস্তুটো ৰাভা লগত আছে মানে তাই যেতিয়া মৰিছে তাৰ ৰাভাৰ লগত আছিল ন ৰাভাৰ লগত আছে ৰাভাই মাৰিছে নেকি বাৰু যদি এই বস্তুটো মিডিয়াত দি দে দিম বাৰু কিন্তু কথাটো এই বস্তুটো সত্য শুদ্ধটো আমি ওলাব লাগিব না কথাটো বেয়া হৈছে নহয় এই ছোৱালীজনী বহুত সাহসী ছোৱালী আৰু বহুত ভাল আছিলে চবৰে লগত মানে তাই মানে এনেকুৱা এডজাষ্ট কৰে নহয় মানে বহুত ধুনীয়া নহয় এতিয়া আপুনি মোক এটা কথা কওক খালি ৰাভা তাই যেতিয়া মৰিছিলে ৰাভাৰ লগত আছিল নেকি তাৰমানে ৰাভাৰ লগত তাই ওলাই গৈছে ৰাভাৰ লগত ওলাই গৈছিল ন এই কথাটো তাই মাকক সুধিলেও কৈ দিব আৰু ৰাভাই ৰজনী মাৰিছে নেকি বাৰু সেইটোতো আমি দেখা নাই নহয় কিন্তু ৰাভাৰ লগত আছিলে ৰাভাৰ লগত আছিলে যোৱা সময়ত ওলাই যোৱা সময়ত আৰু এক্সিডেণ্টটো যেতিয়া হ'ল তাই গাড়ীখন দি তাই মাৰিছে নে তাইক বেলেগে মাৰিছে তাই গাড়ীখন ৰখাই থোৱা আছে তাই গাড়ীখন ৰখাই থোৱা আছে সিফালৰ পৰা সেই ট্ৰাকখন আহি পেলাই গাড়ীখন খুন্দা মাৰিছে এতিয়া মিডিয়াই কোৱা মতে মিডিয়াই কৈছে আমিও দেখিছোতো এতিয়া তাই যিযোৰ জোতা ইয়াতো পিন্ধি আছিলে সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে থানাত তাই যিদিনাখন মৰিছে সেইযোৰ জোতাই পিন্ধি আছে কিন্তু এপাত জোতা পিছফালে চিটত কিয় থাকিব হয় নে নহয় সেইটো হয় এপাত জোতা তাই পিছফালে থাকিব নোৱাৰে দুপাত পিন্ধিয়ে থাকিব লাগিব কিন্তু এপাত জোতা তাই পিন্ধি আছে এপাত জোতা পিছফালে চিটৰ আৰু গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছত গাড়ীখন খুন্দা মাৰিছে গাড়ীখন খুন্দোতে তাৰপৰা কোন নামি গৈছিল নেকি গাড়ীখনৰ পৰা দুটা ল'ৰা নামি গৈছে কোনবা সেই দুটা ল'ৰাক মানে যিটো প্ৰত্যক্ষদৰ্শীয়ে কথা সুধিছিলে সি মানে হিন্দীত কথা কৈছে সেইটো গোলাঘাটৰ ল'ৰা আছিলে সি গুৱাহাটীৰ পৰা আহি আছিলে বোকাঘাট সেইটোৱে ইমানখিনিলৈকে গম পাওঁ কিন্তু তাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমাৰ হবঙা ICU ৰাভা আছিলে তাইৰ লগত একেলগে আছিল ন একেলগে আছিলে এই বস্তুবিলাক এইটো তহঁতে মিডিয়াত থৈ আমাৰ তালৈ দি দে আৰু OC এডিচনেল SPয়ে সেই সময়ত SP বাংলাত কি কথা পাতিছিলে তাই মৰা সময়ত সেইটো নাই মৰা আগমুহূৰ্তত কোন আছিলে এডিচনেল SP টুংবুং নে খুম্বাং আৰু OC মনোজ ৰাজবংশী আৰু SP তিনিজনে কথা পাতিছিলে মৰা আগত কি কথা পাতিছিলে এইবিলাক তেতিয়াহে তাই ৰীনা গ'লে গম পাব যে নগাঁৱত কি বস্তু চলি থাকে গম পাইছো সেইদিনা মই ৰাজবংশীৰ লগতে ঘূৰি ফুৰিছো ক'ত গৈছিল আপোনালোক সেইদিনাখন তাইক বিচাৰি সেইদিনাখন বিচাৰি পেলাই আমি গোটেই টাউনখনে ঘূৰিছো তাই 3 চকমান মাৰিছে মানে তাই মৰা নাই গাড়ীখন এই হেৰিয়ে চলাই আছিলে তোমাৰ মৰিকলং কি হবঙা ICU চলাই আছিলে জোনমণি গাড়ীখন কিন্তু আমি দেখিবলৈ নাপালো গাড়ীখন কিন্তু OCয়ে কোৱা মতে গাড়ীখন তীব্ৰ বেগত চলি আছিল মানে চলাইছিলে আপোনাৰ ৰাভাই চলাইছিলে তীব্ৰ বেগত চলাই আছে ইয়াতে 3 পাক মান ঘূৰিছে গাড়ীখন নগাঁও টাউনত তাৰপিছতে কলিয়াবৰ ফালে মুখ কৰিছে তাৰ আগত মানে OCয়ে এইটো মই শুনি আছো বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিছিলে সেইটো শুনিছো কিন্তু বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিয়া বাকী গেটটো বন্ধ কৰিবলৈ দিয়া শুনা নাই কিন্তু এইটো গেট বন্ধ কৰিবলৈ দিয়া শুনিছো ইয়াৰ ৰহস্যত আমাৰ পুলিচ এই গোটেইকেইটা জড়িত আছে মানে এটা কথা ক'ব পাৰো জোনমণি ৰাভাৰ মৃত্যুত মানে নগাঁৱৰ পুলিচ আপোনাৰ জড়িত আছে পুৰা জড়িত SP আছে কুম্বাং আছে আকৌ আপোনাৰ ক্ৰাইম আছে হবঙা হেৰিটো আছে হবগাঁও IC আছে গোটেইকেইটা মিলি তাইক মাৰিছে ন গোটেইকেইটা মিলি মাৰিছে মানে এইটো আপোনাৰ আত্মহত্যা নহয় এইটো মৃত্যু হত্যা হয় আৰু হত্যা কৰিছে এইটো মানে এতিয়া সিহঁতে যিবিলাক কৈ আছে এইবিলাক ফটোৱা কথা আৰু CID কথা পাতিব পৰা হলে আৰু CID দিব নালাগিছিল CIDটো আমাৰ পুলিচৰ মানুহেহে এইটো তোমাৰ হেৰিয়াক দিব লাগিছিল CBI দিব লাগিছিল CBI আৰু তাতো CBI দিব লাগিছিল আৰু GP সিঙৰ লগত ৰীনা দলে এটা GP সিঙৰ
কি কৈছে জিপি সিঙৰ লগত ৰীনা দলৈ এটা হয় নেকি ভাল মানে সম্পৰ্ক এই বিৰাট টান্স মানে তাই জিপি সিঙৰ লগত আগৰ পৰা মানে সেই একেলগে থকা খোৱা চব এক লগত সেইটো তোক মই ভাঙি পেলাই কথাবিলাক কৈ দিলো এইটো এতিয়া তই বনাই পেলাই কেনেকে কব পাৰ কি মিডিয়াত কব পাৰ ধুনীয়াকে বনাই কৈ মই ধুনীয়াকে বনাই পেলাই কৈ দিম খালি আপুনি হেৰিত নাহিব এইবিলাক মোৰ নম্বৰ নাই সেইকাৰণে মই আপোনাক কলো মই আপোনাৰ নামো নকওঁ আপোনাৰ কথা নকওঁ আপুনি খালি একো নাহিব কোন দেই সেইবিলাক মোৰ নাম নকবি আকৌ কিয় কম পাগল নেকি মই কবলৈ সেইকাৰণে মই আপোনাক সকিনো দিলো কথাটো মুঠতে এটাই কথা সেইদিনাখন জুমনি ৰাভাৰ গাড়ীখন চলাই গৈছিলে আপোনাৰ আভাজুৰ ৰাভাই চলাই গৈছিলে তাৰপিছত আপোনাৰ SP DSP SP কুম্বাং আৰু আপোনাৰ হেৰি মনোজ ৰাজবংশী আপোনাৰ কথা কৈছিলে SP লগত তাৰপিছত মৰাৰ পিছত গৈ তাত ৰেড মাৰিছে তাৰপিছতে তাইৰ লগত গাড়ীখনত আছিলে আভাজুৰ ৰাভা তাৰপিছতে তাইক মাৰি পেলাই ৰজেদি কোবা মানুহকেইটা কোন এতিয়া ৰজেদি কোৱা মানুহকেইটা কোন সেইটো গম নাপাওঁ নহয় নাজানো তাৰ ভিতৰত কোনোবা আছে আভাও থাকিব পাৰে চাগে সম্ভৱ কোনোবা আছে কিন্তু গম নাপাওঁ নহয় কোন জেগাত মাৰিছিলে ৰজেদি কোন জেগাত মাৰিছিলে আমি বিচাৰি ফুৰিছিলো পোৱা নাই ৰজেদি কোন জেগাত মাৰিছিল বোলে তাতে জখলা বজাত মাৰিছিল তাৰ আগতে মাৰিলে তাৰ আগত মাৰিছে ক'ৰবাত আগত মাৰি পেলাই তাত পেলাই থৈ গুচি গ'ল ন তাত মানে তেনে মাৰি পেলাই নাজানে বাতিটো সেইটো তাতে দিয়ে দি দে ধুনীয়াকে নিউজটো বনাই পেলাই একদম ওপৰলৈ পঠিয়াই একদম ধুনীয়াকে দিম আপুনি মোক খালি এটা কথা কওক যে তাইক ৰজেদি কোন জেগাত কোবাইছিলে সেইটো আমি গম নাপালো নহয় গম পোৱা নাই ন তাত লাইৰ লগত গাড়ীত আভা আছিলে আৰু গাড়ীখন তাই চাইডত আছে তাকে আহি পেলাই মাৰিছেহি ন গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছতহে মাৰিছে কোনে তাকে মাৰিছে আহি পেলাই তাৰপিছত ল'ৰা এটা ওলাই গুচি গৈছে তাৰপৰা দুটা ল'ৰা ওলাই গৈছে তাই ৰখাৰ পিছত ল'ৰাটো নামি গৈছে সেই ল'ৰাটোৱে ক'লা জিন্স পেণ্ট আৰু নীলা চাৰ্ট পিন্ধা আছিলে আৰু জোতাযোৰৰ কথা নাজানো কিন্তু তাৰ পেণ্টটো ক'লা আছিলে জিন্সৰ চোলাটো নীলা আছিলে আৰু ইটো ল'ৰা নেদেখিলে আন্ধাৰ সুযোগ লৈ পেলাই সি আঁতৰি গৈছে মানে এইটো ঘটনাত সম্পূৰ্ণ আপোনাৰ SP জড়িত হৈ আছে তেনেহলে এইটো আৰু ভগৱানেহে আমিতো ভগৱানক দি আছো SP আছে আৰু আপোনাৰ হেৰি কি কয় এইটো ক্ৰাইম আছে কুম্বাং আৰু SP একে জাতি নহয় জানো একে হ'ব খাম একে জাতিটো নাই মই খাম আপুনি মোক খালি এতিয়া সৰুকে এটা কথা কৈ দিয়ক যে এই যে পইচাটো যিটো কথা ওলাইছে 6 লাখ টকা লোৱাটো বা এইটো তাক এৰি দিয়ে কথাটো যে ওলাইছে এইটো কিমান সঁচা হয়নে বাৰু এই 6 লাখ টকাটো শুনিল কওক এতিয়া আমি ইয়াৰ পৰা যদি এই ধৰ যিকোনো এখন থানালৈ ৰূপহীলৈ গ'লো তাত এটা আসামী ধৰিবলৈ যাম নহয় যাব সেই আসামীটো ধৰিবলৈ যাওঁতে আমি ৰূপহী থানা উচিত ৰিপৰ্ট কৰিব লাগিব সেই ৰিপৰ্টটো জুনমণি ৰাভাই কৰা নাই জুনমণি ৰাভাই নকৰাৰ আঁৰত কোন আছে ইয়াৰ পৰা ডাইৰেক্ট কোনোবা এটা ইনষ্ট্ৰাকশ্যন দিছে ফোন কৰিছে ইয়াৰ পৰা তুমি যোৱা আমি কৈ দিছো সেইকাৰণে ডেমখেৰত গুচি গ'ল কিন্তু সেই বস্তুটো সেই তাৰ যিটো লখিমপুৰৰ এডিশ্যন আছিল সেইজনী কি নাম আছিলে কিবা ৰুণা তামুলী নে কিবা এনেকে তাইকতো এতিয়া বদলি কৰি দিলে তাইক তাৰপৰা ট্ৰেন্সফাৰ দিলে সেই সিহঁতৰ লগত আৰু ইয়াৰ পৰা PhD আছিলে যে আমিতো শুনা নাই আৰু মানে কেছটো নাইকিয়া কৰিবৰ কাৰণে এতিয়া এইবিলাক আৰু মিডিয়াৰ কথাটো আমি দেখিছো আমি জনা কথাবিলাক মই সেইদিনাখন স্পটত থকা জেগাবিলাক মই কৈ দিছো আমি ৰাতি তাইক বহুত বিচাৰিলো নাপালো তাৰপিছত ধৰ 2:15 মানত খবৰ আহিছে জুনমণি স্পট মৰি গ'ল বোলে তাৰপিছত
এছপিয়ে তাই ঘৰটোত খালাচ কৰিছে কোৱাৰ্টাৰটো। কিমান টকা লৈ গৈছে? 1 লাখ নে কিমান পাইছে বোলে। 1 লাখটো এখন চাব ইন্সপেক্টৰৰ কাৰণে মামুলি ন। মামুলি এইটো আৰু থাকিবই, এইটো জেনেৰেল কথা। মাকে যে আপোনাৰ কুম্বাঙৰ কথা কৈ আছে বা আপোনাৰ ৰাজাই চাইডৰ কথা কৈ আছে, কিমান সঁচা? কোনটো মাকে যে কৈ আছে যে কুম্বাং আহিছিলে বা আপোনাৰ ৰাজাই চাইড আহিছিলে, আভা আহিছে, কিমান সঁচাই? এই তাইৰ লগত মানে এইটো ৰাভা যে গৈছে, সেইটো মাকক খুজিলে কৈ দিব। মাকে নিজে মাকক ফোন কৰি কৈছে তাই বোলে মৰাৰ আগত লগত আছে বুলি কৈছিলে বাৰু। আছে বুলি কৈছিলে। এতিয়া নিজৰ মানুহটো আছে যেতিয়া কি চিন্তা। তাকে মানে এই বস্তুটো আমি মানে সত্য উদ্ঘাটনটো মানে বহুত বিচাৰিছো। এইটো মই কৰিম, এইটো মই একদম সত্য উদ্ঘাটন মই পুৰা কৰিম। আৰু যিমানখিনি ইনফৰমেশ্যন থাকে আপুনি মোক খালি কৈ থাকিব, মই দি থাকিম। এতিয়া এটাই ইনফৰমেশ্যন কৰিব লাগে, হয় ৰাতি 12টাৰ ভিতৰত এডিচনেল এছপি অচিয়ে এছপি বাংলাত কি আলোচনা কৰিছিল। তাই মৰাৰ পিছত নে আগত ন? এই সময়ত ধৰ মৰিল তাই, কিন্তু এহেঁতে বস্তুটো গম পায়। গম পায়ো মানে বস্তুটো আলোচনা কৰি আছে আৰু গাড়ীখন বিচাৰি আছে। মানে এটা কথা কবলৈ গ'লে আপোনাৰ এইটো একদম প্ৰিপেয়াৰ মাৰ্ডাৰ হয়। প্ৰিপেয়াৰ মাৰ্ডাৰ একদম প্ৰিপেয়াৰ মাৰ্ডাৰ। এতিয়া এই মাৰ্ডাৰটোৰ লগত জড়িত কেইটা কোনো মানুহকেইটা এতিয়াতো আমাৰ পুলিচে এছপি থাকিব পাৰে নেকি? থাকিবই, কিয় নাথাকিব। আছে ন, কুম্বাং আছে, আছে। আৰু আপোনাৰ ক্ৰাইমৰ অচিয়ে কালি মই ভাত চাহ পানী একোৱেই খোৱা নাই। এনেকুৱা বস্তু হৈ গৈছে, মৰিব কেলাই। আৰু আপোনাৰ ৰূপজ্যোতি কলিতা আছেনে? ৰূপজ্যোতি কলিতা এইটো মানে এতিয়া তাৰ অৰ্ডাৰতে যাব লাগিব। সিহঁতে বাগি মাৰি দিব নহয়। এইবিলাক টাইমৰ বস্তুবিলাক হৈছে সেই এতিয়া যদি বাগি মাৰি দিয়ে আৰু সিহঁতৰ কথা আহিব। হয়, সেইটো কথা। আমাৰ এওঁ ফোন কৰি আছে, ধৰি লওক। তই এইটো ভালকে বস্তুটো ধুনীয়াকে একদম ধুনীয়াকে বনাই পেলাই তই অলপ পেষ্ট কৰিবি। হ'ব সেইবিলাক আমাৰ নাম চাম এইবিলাক চিন্তাই কৰিব আপুনি নকৰো নহয়। এইবিলাক আপুনি মোক কিয় কব লাগে? এইবিলাক চিন্তাই কৰিব নালাগে। মই আপুনি নিজৰ মামা আপোনাক কিয় কম বাৰু এইবিলাক কথা। দিয়ক আপুনি কথা পাতি লওক। কি কবলগীয়া আছে? কালি মোৰ ছোৱালীটো 3টামান বজাত এছপি মেমে মাতিছে তাৰ ৰুমলৈকে, বাংলালৈকে। তাই ছোৱালীটোক মাতি কেনে কিবা কৈছে, 2-2.5 ঘণ্টা পিছত মোৰ ছোৱালীটো আহিছি, মুখ চুখ কলা হয়। কি হ'ল বাবা? এছপি মেমে গালি দিছি। কি গালি দিছি? দে হ'ব দে, নিজৰ ডাঙৰ মানুহ নিচিনা মানি যা আৰু দুখ নকৰিবি। মুখ চুখ কলা হৈ গৈছে, মাত চাত নোলায় আৰু তাৰ বহুত অত্যাচাৰ কৰিছে চাগে, গালি দিছে চাগে, গম নাপাওঁ। উৎপল দিনৰ 3 বজাৰ কথা কৈছে বাইদেৱে। গালি দিছে বুলি কৈছে। উৎপল দিনৰ 3 বজাৰ কথা কৈছে বাইদেৱে। গালি দিছে দে আৰু গালি খাব লাগিব। ডাঙৰ মানুহৰ গালি খাব লাগিব, একো নহয়। তই দেখোন এছপি মেমক মা বুলি কোৱা, এডিচনেলক দেউতা বুলি কোৱা, অচিক দাদা বুলি কোৱা, দাদাৰে বদলি দাদা পাইছে বুলি। তো মই তাক তেনেকে এৰা ধৰা মানে চলিব দিছো আৰু চলি থাক হা। প্ৰথম কথা সেইটো। দ্বিতীয় কথা, তাই আহিলে মা মোক অলপ ৰেষ্ট কৰিব দিয়ক, মোৰ মাথাটো বেয়া হৈ গৈছে। ঠিক আছে বেটা, তই ৰেষ্ট কৰ। ঠিক 6:30মান বজাত আকৌ উঠিছি। ক'ত যোৱা বাবা? মই অলপ আহো ৰ। ক'ত যোৱা? এই তই মুৰিকলং থানাৰ আইচি হৈ তাই। মুৰিকলং থানাত যাবি নে খদৰত যাবি? খদৰতো বহে, তাৰ পৰা ইয়াত আহে কেছবিলাক, ইয়াত বহে, ইয়াত ডিছকাছ কৰি কেনে কেছ লিখা লিখি কৰে। তাৰপিছত ফোনত কিবা কিবি পাতি থকা শুনা পাইছো মই। সিহঁতৰ পইচাৰ কথা পাতিছি না কি পাতবে মই ভালকে ধৰিব নোৱাৰো। পইচাৰে কথা পাতিছি আন্তাজ। মই ইয়াৰ পৰা ওলাই গৈছো কালি ঘৰৰ পৰা, এই তিনিআলিত ক'ৰবাত গৰু চুৰ ধৰিছে, ক'ৰবাত তাতে গৰু চুৰ ধৰি কেনে এছপি এডিচনেল অচি চচি চব আছে সেই হেৰিটোত। সেইবিলাকে মানে পইচাটো 15,000 টকা দিছে মানুহে। মই নিজে বহি আছো, মই একো কোৱা নাই, মই নকওঁ। কোনে দিছে পইচা? কাক দিছে? কোনবা উকিলে পইচা দিছে, গৰু চুৰৰ উকিল। কোনবা গৰু চুৰ কৰিছিল না ঈদৰ আগে আগে, এই মুৰিকলঙত ধৰা পৰিছে,
সেই কেষ্টৰ পইচা ইয়াতে দিছে মোৰ ছোৱালীটোৱে ফোন কৰি কৈছে দাদা গৈ আছো 15,000 টকা দিছে আৰু বোলে পিছত দিব তো গধূলি গৈ আছো দিম আপোনালোকক মোৰ ছোৱালীটোৱে এনেকা কৈছে মই গৈ আছো দিম গধূলা বহিম দে দাদা এনেকে কৈছে তাৰপিছত গলো জৰাবাদ পালো জোন আহিছা না জৰাবাদ পাইছো তাৰপিছত গৈ আছো লিলি পাইছো তাতে চাহ খাব সোমাইছো জোন আহিছা না গৈ আছো তাৰ পৰা ফোন কৰিছে কলিয়াবৰৰ পৰা এইফালে কলিয়াবৰৰ পৰা ফোন কৰিছে এটা হোমগাৰ্ড এটা চৰ্চ যে বাইদেউ আমাক গাঁৱৰ মানুহে আগুৰি ধৰিছে তাতে ড্ৰাগছ কণ্টেইনাৰ পাইছে কেইটামান তো আমাক গাঁৱৰ মানুহে আগুৰি ধৰিছে কি হ'ব এতিয়া আপুনি থানাৰ পৰা মানুহ পঠাই দিয়ক মই আছো গুৱাহাটী আহিছো কালিয়ে কৈ আহিছো গুৱাহাটী মই কেনেকা থানাৰ পৰা মানুহ পঠাম ঠিক আছে মই ফোন কৰি আছো মানুহ গৈ আছে কলিয়াবৰত ফোন মাৰে এইটো এলেকা ক'ত পৰে এইটো এলেকা ক'ত পৰে সুধি আছে ছোৱালীটোৱে কোন থানাত পৰে কলিয়াবৰ থানাত পৰে নে না পুৰণি গুদাম থানাত পৰে নে কি সুধি আছে সিহঁতে কলিয়াবৰৰ ৰচিয়ে চাগে ফোন নধৰিলে এই আমাৰ নগাঁৱৰ এই জুনতকৈ সৰু ৰাতি কি হৈছিলে ৰাতি তাৰপিছত 6:30 পিছত মই কৈ আছো এই ঘটনা কলিয়াবৰৰ মানুহ ফোন কৰিছিল ফোন ধৰা নাই এইটো কেছ চাগে গধূলি গৈছে আকৌ ধৰিবলৈ হেণ্ডকাপ লগোৱা আছে মানুহ পলাই গৈছে ডাঙৰ ল'ৰাই আহি কেনে ল'ৰাটোক বাচাই দিলে কণ্টেইনাৰ কেইটা পাইছে কিন্তু ল'ৰাটোক পলাই খেদালে হেণ্ডকাপৰ লগত হা এইটো সিহঁতে কিবা কিবি ফোন কৰি ডিছকাছ কৰি আছে কলিয়াবৰ থানাই পুৰণি গুদামৰ খদৰ থানাই মুৰিকলং থানাই গোটেই মাখাই ডিছকাছ কৰি আছে কিবা ফোনে মই ইমান নুশুনো কি দৰকাৰ মোৰ তহঁতৰ কাম তহঁতে কৰি থাক সেইটোৰ পৰাইতো আহিব ন বাবু কথাটো তো গৈ আছো লিলিৰ পৰা এইটো কৈ আছে লিলি পাইছো আমি সিহঁতে কৈ আছে ফোনতে চব কথা ডিছকাছ হৈ গ'ল ছোৱালী আহি কেনে মোৰ শুলে নহয় গধূলি শুই কেনে আকৌ উঠি গ'ল ক'ত যোৱা বাবা আহি আছো ৰ খদৰ থানাত যাবি নেকি খদৰ থানাত গ'লে চিভিলতে যায় কেতিয়াবা আৰু লিখি কাম থাকিলেও চিভিলতে যায় কেতিয়াবা আউট ড্ৰেছত নাযায় লিখি কাম থাকিলে ক'ৰবাত ৰেড কৰিব গ'লেহে ড্ৰেছত যায় গাড়ী আহে ল'ব কাৰণে আজি দেখো গাড়ী অহা নাই বাবা গাড়ী নাহে নেকি হ'ব নিজৰ গাড়ী লৈ যাম ঠিক আছে কেতিয়াবা নিজৰ গাড়ীখনকে লৈ যায় তাৰপিছত গ'ল ছোৱালী গ'ল এইফালে ল'ৰা ছোৱালীকেইটাক খবৰ লৈছো ফোন কৰি কি কৰি আছা তহঁতে 8টামান বাজিছে নেকি ল'ৰাটোক ফোন কৰা বাবা কি কৰিছা মানে হেৰি ক'ত আছা তই পাৰ ওচৰত আহিছো ৰ মা কি কৰি আছা তহঁতে আমি আজি কি বনাইছো ভাত বহুত ভিডিঅ' কল হলে দেখাব পাৰিলো হয় মইতো নাজানো বাবা ভিডিঅ' কল কৰিবা কেনেকে চাম হ'ব দে খা তহঁতে খা মই ভাত আঞ্জা বনাইছো তেতিয়া 10টা বাজিছে ইহঁতেও খাওঁতে 10টা বাজিছে আমি খালো মা তো বাবা মই এটা সৰু ভাইটি আছে ক'ত বা গ'ল মোৰ তাক ক'লো বাবা বাইদেৱে মোক ফোন কৰি থাকিলে খং কৰে তই ফোন কৰিবিচোন মায়েনো কি পাইছে ইমান ফটাফট ফোন কৰি থাকে মোক এনেকে কয় তো তই ফোন কৰচোন তোক মৰম কৰে সৰু ল'ৰা তই ফোন কৰিবি বাহিৰে আধা ঘণ্টামান পিছত ল'ৰাটোক সুধিছো বাবা ফোন কৰিলি নে বাইদেউক ফোন কৰিলি নে বোলে নাই কৰা তহঁতক ফোন কৰিব দিলে কেলে ফোন নকৰ বাৰু আকৌ মই কৰিলো ছোৱালীটোক 10টামান বাজিছে 10টামান বাজিছে মই ছোৱালীটোক ফোন কৰিলো মা ক'ত আছা মই আভাজ্যোতি দাদাৰ লগত একফালে ওলাই আহিছো সেইটোতো কেছতে গৈছে ন আভাজ্যোতিৰ লগত আভাজ্যোতি এছআই হৈবৰ গাঁৱত এছআই কৰে সিও আমাৰ এই বকো চাইডৰ ল'ৰা তেনেকে মিলামিলিকে চলি থাকে আৰু তাৰ ভিতৰত কলা ধান্দা আছে যদি মইতো নাজানো তাৰ ভিতৰত কিবা ক'বাৰ পৰা কালেকশ্যন হৈছে নেকি সিহঁতৰ ক'বাত অলপমান গুমাগুমি হৈ আছে মনে ফোন কৰে মই নাজানো শুনা নাপাওঁ মই শুনিবলৈও নাযাওঁ তহঁতে যি কৰা কৰিবি তহঁতৰ পুলিচ থানাৰ কথা মইনো কেলে শুনিব যাম তহঁতৰ কথা তো মই নিজৰ কাম নিজে কৰি থাকো তাৰপিছত তাই কৈছে মই বোলে হেৰিত আছো মা আভাজ্যোতি দাদাৰ লগত আছো গৈ আছো দে
এনেকে কৈছে। গৈ আছো বুলি কৈছে পোৱালিটোৱে। আধা ঘণ্টা পিছত আৰু ফোন মাৰিলো, চুইচ অফ। 1 ঘণ্টা পিছত আৰু ফোন মাৰিছো, তেতিয়া ৰিং কৰি আছে, নুঠাই। ৰিং কৰি আছে, নুঠাই। আৰু মই ভাবিছো তাই লিখা লিখি কৰি থাকিলে নুঠাই। লিখা লিখি কৰি আছে, লিখক দে। SP তাকদা দিছে কি জানি, সেইটো কাৰণে লিখি আছে, কামবিলাক কৰি আছে। ৰেট মাৰিবও লৈ যায় বাবু, লিখা লিখি কাম এৰি কেনে, আৰু লিখা লিখিতো তাকদা দিয়ে। হা, তাৰপিছত মই সেনেকে ভাবি কেনে থৈ দিলো। আৰু মাৰি আছো ফোন, নালাগে নালাগে, মাৰি আছো ফোন, নালাগে নালাগে, মাৰি আছো ফোন। কি হ'ল? মোৰ পোৱালিটো আহক নাহক মইতো ৰিচিভ কৰিব ন ফোনটো। অলপ আগত ৰিচিভ কৰিছিল, এতিয়া ৰিচিভ নকৰে, চুইচ অফ, চুইচ অফ, চুইচ অফ। তেনেকে আৰু 12টা বাজিল, 1টা বাজিল, 2টা বাজিল, 2টা বজাত আহিছে। 2টা বজাত মই ইমান গেৰাণ্টিও দিব নোৱাৰো দে, কাৰণ মই খৰি চৰি নাই, মোৰ খৰি চৰি চাব নোৱাৰো, টিভিও চোৱা নাই, মই বহি আছো। মোৰ ছোৱালীটোৰ চিন্তা কৰি ইমান দেৰি আহি পোৱা নাই, পোৱালিটো ভাত খাব লাগে, দিনতো খাৱা খেলি মেলি হৈছে। তাৰপিছত আহি নাপায়। ইহঁতক ফোন কৰি আছো, খালি নে তহঁতে ভাত? মায়ে কাকো নাপায়, ফোন কৰি থাকে দেই আমাকে। তহঁতকে দিগদাৰ দিম, কাকে দিগদাৰ দিম, বেলেগকতো ফোন কৰিব নোৱাৰো। ভণ্টিক ফোনত পোৱাই নাই, ক'ত বা গৈছে ৰেট মাৰিবৰ কাৰণে। হা, ৰেট মাৰিব যোৱা বুলি কৈছে মোৰ ছোৱালীটোৱে আভাজ্যোতি ৰাভাৰ লগত। আৰু বাবু, সেইজনী ছোৱালী কেনেকে এক্সিডেণ্ট হৈ মৰিব ভাবো, কেনেকে এক্সিডেণ্ট। মোৰ ঘৰত পুলিচ 2টা বজাত আহিছে, আহি পেলাই খটখটাই আছে দৰ্জা, খটখটাই আছে। মই তেতিয়া মোৰ ছোৱালীক আগতে কৈ থৈছো, মা এনেকে নখটখটাবি, কাৰণ মোৰ ভয় লাগে। নগাঁৱতো বহুত পুলিচ, বহুত কিবা কিবি ডকাইত চকাইত হৈ থাকে। তই মোক আহাৰ আগে আগে ফোন কৰিবি বেটা। মা মই গৈ আছো, তেতিয়া মই ওলাই আহিম। তো খটখটাই আছে। কোন হয় আমি? জোনমণি নাইকা অথনিয়ে ওলাই গৈছে, গধূলিতে আহি পোৱা নাই। কোনবা আমি পুলিচৰ মানুহ আহিছো কৈছে। আমি পুলিচৰ মানুহ আহিছো কৈছে, SP আৰু এডিচনেল SP। আমি পুলিচৰ মানুহ আহিছো কৈছে। তো খোলক দৰ্জা। SP মেমে কৈছে খোলক দৰ্জা। খুলি দিলো দৰ্জাটো, সোমাই গ'ল। ছোৱালীৰ গডৰেজ, তলি 4টামান তলি আছিলে, মোৰ 2টা, তাইৰ 2টা, 3টা 4টামান আছিলে তাৰ। গডৰেজ চডৰেজ চব খুলি খালি, টেমা তুমুলি চব ঘৰখন অশৃংখল কৰি থৈ আহিছে। আহি অলপ পইচা পাইছে তাৰ পৰা, মোৰ ছোৱালীৰ পৰা, খুচুৰিয়ে মোটামুটি 3 লাখ মান হ'ব। 3 লাখ, 3 লাখ এনেকুৱা। মোৰ আছিলে আৰু অলপ 1 লাখৰ অলপ বেছি, 20-30 হাজাৰ। মই অৰুণোদয় পইচা পোৱা, এই ডিমা চিমা বিক্ৰী কৰো, হাঁহ মুৰ্গী বিক্ৰী কৰো, তামোল বিক্ৰী কৰো, এইবোৰ মই নিজে গোটাই থওঁ, সিহঁতে নোখোজে মোৰ পৰা। মই কিবা মোৰ নিজৰ খৰচ হলে মই নিজে কৰো। তাৰপিছত গডৰেজৰ পৰা পইচাখিনি ওলাইছে নহয় বাবা, এইখিনি জোনমণিৰ পইচা ছাৰ। হা, এইখিনি মোৰ পইচা, চব জোনৰ পইচাই মোৰ পইচাই একেলগে থৈছে। তাৰপিছত SP মেম সেনেকুৱা ৰুমত বহি আছে, OC এনেকুৱা, এই DSP এনেকুৱাত কাম কৰি আছে, এই কনষ্টেবল 3টাৰ লগত। গডৰেজ খুলি আছে, তলি খুলি আছে, কাপোৰৰ কম্বল চম্বল জকাৰি আছে। কম্বলৰ তলত কিয় পইচা থব? জোনমণি চুৰ নহয়। এই গডৰেজতে চুই থৈ দিছে তাই ঠুঙা এটাত। মোক ওলাবলৈ মানা কৰে তাৰ পৰা। বজাৰ চজাৰ কৰিলে মোক বজাৰ কৰা পইচা বেলেগকে থৈ দিয়ে। হা, তাৰপিছত SP মেম বহি আছে তাতে। মই কৈছো, বাইদেউ কি হৈছে? জোনমণিৰ কি হৈছে বাইদেউ, নকোৱা কিয়? মই ভাবছো কিবা ধৰা পৰিলে নেকি, ক'বাত কিবা এটা হ'ল নেকি। বাইদেউ কি হৈছে, নকোৱা কিয়? বাইদেৱে কৈছে কি, জোনমণিৰ নামত কেছ ৰেজিষ্টাৰ হৈছে। জোনমণিৰ নামত কেছ ৰেজিষ্টাৰ হৈছে, কুকুৰৰ বাচ্চা। জোনমণিৰ নামত কেছ ৰেজিষ্টাৰ হৈছে, এতিয়া চব চেকিং কৰিব, এনেকে কৈছে। মোৰ কি জোনমণিৰ নামত কেছ ৰেজিষ্টাৰ হৈছে কিয়? তাৰপিছত আৰু পইচা চইচা ওলাই, মোৰ পইচাও থুপুৰি কৰি কেনে বাবু ব্লেক হোৱাইট কাগজত মোৰ টিপ চহী লৈছে। 2টা কাগজত টিপ চহী লৈছে, লৈ কেনে পইচা চইচা সামৰি লৈ সিহঁতে গুচি আহিছে। হা, গুচি আহিছে। না মোক মাত দিছে, না কি একো নাই, মোক একো কোৱা নাই, আৰু গুচি আহিছে। ওচৰৰ মানুহজনীক উঠালো, 3টামান বাজিছে নেকি, 3টা 2:30 এনেকা সময় হৈছে।